এফালে আহিব লাগিব আৰু আহি অলপ আগত গৈ এইখনেই হৈছে এগুদাই নতুনকৈ খোলা চেলন তো এণ্ট্ৰি চেলুনৰ স্বত্বাধিকাৰী ভিগু গৈছে মোৰ লগত আছে আৰু ভিগুদা কি ক'ব কম মানে পূজাৰ বতৰ যেহেতু সমাগত কভিড সৃষ্ট পৰিৱেশৰ মাজতো মানুহবোৰে অকণমান কমকৈ হ'লেও উদযাপন কৰিবলৈ বিচাৰে সেই প্ৰত্যেকটো কথাৰ ওপৰতে সংগতি ৰাখি আমি প্ৰয়াস কৰিছোঁ ৰিজনেবল প্ৰাইজত কম দামতে যাতে তেখেতসকলে যিবোৰ অত্যাধুনিক আমাৰতো বহুত বেছি ডাঙৰ পাৰ্লাৰ নহয় চ' যিমানখিনি নিজৰ সাধ্য অনুযায়ী আমি এখন নতুনকৈ চেলুন এখন কৰিছোঁ গতিকে আপোনালোকে বেচৰা ৰেঞ্জবোৰতে আপোনালোকে নিজৰ কামবোৰ কৰি যাব পাৰিব আৰু যিহেতু উৎসৱ পাৰ্বণ আহিছে কোভিড সৃষ্ট পৰিৱেশটো চলিয়ে থাকিব নাজানো কিমান দিনলৈ চলে গতিকে গানত যি ধৰণে মৰম দিছিলে ভাবোঁ নতুন এটা ভেঞ্চাৰ আমি আৰম্ভ কৰিছোঁ মই আৰু প্ৰিয়মে লগতে ফেমিলি ছাপোৰ্টটো লাগিবই ফেমিলি ছাপোৰ্ট আছে সদায় আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদ থাকিলে চাগে এইখন অকণমান দীৰ্ঘজীৱী হ'ব তাকে কামনা কৰিছোঁ অসমৰ সংগীত জগতৰ যিসকল কণ্ঠশিল্পী আছে সকলোতকৈ ষ্টাইলিছ ছিংগাৰজনী হ'ল ভিগু গৈছে আৰু তেখেতৰ হেয়াৰ কাটৰ কথা ক'বই নালাগে চবেই প্ৰশংসা কৰেই চ' ইয়াতে আহিলে খুব ধুনীয়াকৈ হেয়াৰ কাট কৰিব পাৰিব গতিকে গুৱাহাটীৰ আশে পাশে যিমানখিনি আছে ফেন ফলোৱাৰ্ছ ভিগুদাৰ সকলো আহক যিসকল ফেন নহয় তেওঁলোকো আহক খুব ধুনীয়াকৈ ইয়াত কৰিব পাৰিব এটা কম প্ৰাইজত খুব কম দামত আপোনালোকে নিজৰ কামবিলাক কৰি যাব পাৰিব খুব এক্সপিৰিয়েঞ্চ ল'ৰা ছোৱালী ৰাখিছোঁ আপোনালোকৰ কামবোৰ কৰি যাবলৈ ফেচিয়েলো খুব ধুনীয়া সুবিধা আছে এবাৰ দেখুৱাই দিবা দেই জেগাডোখৰ কেনেকৈ দেখাই দিম গতিকে সেয়াই আৰু আপোনালোকে যদি মৰম দিয়ে চাগে এখন দীৰ্ঘজীৱী হ'ব আৰু যদি নহয় তেতিয়াহ'লে আৰু বিকল্প কিবা ল'ব লাগিব সেইখিনিলৈ নাযাওঁৱেই গতিকে আৰু মৰম দিব বুলি আশা পাতি আৰু যিহেতুকে আপুনি লাইভত কৈ থাকে প্লেন বি এইটোৱে আছিল নেকি প্লেন বি আচলতে আৰু আছে প্লেন সেইটো চি বুলি ক'ব পাৰিবা তুমি আৰু কিবা কিবি কৰি আছোঁ লাহে লাহে জনাই যাম অপেনিঙত মাতিম দীপজ্যোতিক আহিব লাগিব আৰু নতুনকৈ কিবা কিবি কৰি আছোঁ সৰু মুৰাকৈ কাৰণ ক'ভিডৰ এই মহামাৰীৰ সময়ছোৱাত যি বিভীষিকা এতিয়ালৈকে শেষ হোৱা নাই গতিকে সেইটো চাগে আৰু দুবছৰমান থাকিব আৰু দুবছৰমানত যদি তুমি প্ৰগ্ৰেমটোকে আশা কৰি থাকা তেতিয়াহ'লে নহ'ব কিবা এটা কৰিব লাগিব গতিকে কিবা এটা কৰিছোঁ চেষ্টা বাকীখিনি ৰাইজৰ ওপৰত আৰু এবাৰ গানৰ কথা সুধো অকণমান গান কেতিয়া নতুন গানটো আপুনিতো প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজাৰ দিনাখন এটা গীত ৰিলিজ কৰে আৰু মোৰ মনত আছে আপুনি বিশ্বকৰ্মা 17 ছেপ্টেম্বৰ আছিলে 2017 আপুনি ধ্যান তেনান গানটো কৰিছিল আৰু পিছদিনা নেক্সট ডে আপুনি নগাঁও কলেজত প্ৰগ্ৰাম আছিলে আছিলে খুব ধুনীয়াকৈ এনজয় কৰিছিলোঁ 18th এইবাৰো আমি আশা কৰিছিলোঁ আপোনাৰ গীত আহিব বুলি কিন্তু গীত নাহিলে এইবছৰ আচলতে মোৰ মাজতে 20-25 দিন বেমাৰত গ'লতো এমাহে গ'ল তো সেইটোৰ কাৰণে এইবাৰ গানটো দিব পৰা নগ'ল কিন্তু অক্টোবৰৰ 6 তাৰিখে অৰ্থাৎ মহালয়া হ'ব সেইদিনাখন মহালয়াৰ দিনাখন মই গান এটা ৰিলিজ খুব ধুনীয়া দিন গানটোৰ টাইটেল হৈছে ৰাধা ৰুক্মিণী কিন্তু গানটো কেনেকুৱা হ'ব কি হ'ব এইবোৰ শুনিব লাগিব আৰু শুনিব অতি সোনকালে ৰিলছৰ কাৰণে মই এৰি দিম বাৰু তেতিয়া ৰাইজে অকণ গম পাব গতিকে তেতিয়ালৈকে অকণমান থাকক আৰু ন ঠিকে আছে সকলোৱে মৰম দিয়ক ৰেগুলাৰ যেনেকৈ গীতবোৰক মৰম দিছে চেলুনখনকো বঢ়িয়াকৈ মৰম দিয়ক আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ 9395535076 9395535076 এইটোত ফোন কৰিব হোৱাটছএপ কৰিব পাই যাব বঢ়িয়া আৰু ধুনীয়া ধুনীয়া হেয়াৰ কাট লৈ আহি আছে ধুনীয়াকৈ আহিব আৰু দেই বাই বাই